আপোনাৰ নমতা বিয়া খাই কেনেকুৱা লাগে? ভাল লাগে সেইকাৰণে খাওঁ। খাই ভুলি গৈছে না এইটো শকত হৈ গৈছে নমতা বিয়া খাই খাই। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভিডিঅ'লৈ। আৰু আজি প্ৰথমটো ভিডিঅ'তে মই যাবলৈ ওলাইছোঁ মৰাণ চেপন। তাত আমাৰ সকলোৰে মৰমৰ চিনাকি বিকাশ চেত্ৰী, আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু UK07 ৰাইডাৰ বাবু ভাইয়া আহি আছে। তেওঁলোককে চাবৰ কাৰণে ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, গম পাই থাকিব কি হয় কি নহয়। আৰু আজি মোৰ এইটো প্ৰথম ভ্লগ, গতিকে কেতিয়াও মই ভ্লগ কৰি পোৱা নাছিলোঁ। গতিকে এইটো মোৰ প্ৰথম ভ্লগ আৰু মোৰ কেমেৰা মুখৰ আগত তেনেকৈ কথা কোৱাৰ অভিজ্ঞতা নাই। তথাপিও কৈছোঁ, যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়া আপুনি শুধৰাই ল'ব। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। কপাহী চাদৰৰ সেমেকা আচল খনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে চলিতে। তো ফাইনেলি মই চেপন পালোহি আৰু য'ত আমাৰ মৰমৰ বিকাশ চেত্ৰী আৰু বাবু ভাইয়া লগতে ডিম্পু বৰুৱা আহিছে, মই তাতে আহি পালোহি। তো মই খবৰ লোৱা মতে বৰ্তমানলৈকে তেওঁলোক এতিয়ালৈকে কোনো পোৱাহি নাই। এইটোৱে মঞ্চ। মই আহিছিলোঁ কালি, আহি পেলাই বিকাশ চেত্ৰী বা নেক্সট লেভেল টীম আহি পোৱা নাছিলে। সেইটো কাৰণে মই গুচি গ'লোঁ মানে মই ৰিটাৰ্ণ হৈ যোৱা নাই। মই মৰাণত গ'লোঁ, মৰাণতে কালি ৰাতিটো থাকিলোঁ। থাকি পেলাই আজি পুনৰ আহিছোঁ নেক্সট লেভেল ফেমিলিক লগ কৰিবলৈ। জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পালোঁ চেপন কলেজ। আৰু ইয়াতে আহি কেইজনমান নতুন বন্ধু লগ পালোঁ। আমাৰ তাৰে যোৰহাটৰে হয়। তো তোমাৰ নামটো কৈ দিয়া। মোৰ নাম চানি মনোজ দাস হয়। মোৰ চেনেলটোৰ নাম চানি মনোজ দাস ব্লগ বুলি আছে। নামটো মাইনা আৰু চেনেলৰ নাম আছে মাইনা নকছাৰী ব্লগ। দুটা আছে মানে, এটা মাইনা। ভাল লাগিছে, আজি প্ৰথম পাইছোঁ আৰু আমাৰ একে যুৱতীয়াঞ্চ আজি একেলগে ইয়াত লগ পাইছোঁ হঠাৎ। মানে ভাল লাগিছে। নেক্সট লেভেল ফিলিং, নেক্সট লেভেল এটা ফিলিংছ পাইছোঁ। তো নতুন জেগাত যেতিয়া নিজৰ মানুহ লগ পোৱা যায় নাই, তেতিয়া এটা বৰ বেলেগ ফিলিংছ আহে। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। এখন চাওক, অসমৰ ৰিপুণ। তো তেওঁ আহিছে, চাই থাকক, তেওঁকো লগ পাওঁ। এয়া অকণমান দেৰি আগত যিখন গাড়ীত ফটো মাৰিছিলোঁ, অসমৰ ৰিপুণ বুলি লিখা আছিলে, এইজন আমি লগ পাই গ'লোঁ। তেওঁ ভাল লাগিছে বিগ ফেন ভাই। থেংক ইউ ভাই, থেংক ইউ ভাই, ৰিপুণ দা থেংক ইউ ভাই, থেংক ইউ মই ওলাই আছোঁ। ঠিক আছে লগ পাই গ'লোঁ ফাইনেলি। বহুত দেৰিৰ পৰা ৱেইট কৰি পেলাই এতিয়া ৰিপুণ দাক লগ পাই গ'লোঁ। ভাল লাগিছে আৰু একবাৰ চবকে লগ পাইছোঁ, বহুত ভাল লাগি আছে। ভাইক লগ পাইছোঁ আজি, বহুত ভাল লাগি আছে। আজি একেলগে আমি বিহু এনজয় কৰিম। এতিয়া 2-3 মিনিট আগত আমাৰ এজন ইউটিউবৰ বন্ধু, তো ইউটিউবাৰ ইয়াতে চিনাকি হোৱা, জানো না, ইয়াক ভিডিঅ' কল কৰিলে বাবু ভাইয়া UK07 राइडर है। यो आज तो मेरा दिन ही खुल गया, ऐसा लग रहा है यार, कसम से बोला है। आज बाबू भाई का तो मिल ही रहा है, लेकिन पर्सनली हमको वीडियो कॉल किया ना, ऐसे मजा लगा ना गाइस, क्या ही बोलो यार। तबाही हो गया, तबाही इंस्टाग्रामत स्टोरी हो गया, আল্টিমেট ফিলিং, নেক্সট লেভেল। আমি ইনষ্টাগ্ৰামত ষ্টৰি চাই আছিলোঁ যে তেওঁলোক আহিছে নাই অহা, তেনেকুৱাতে ইয়ালৈ ভিডিঅ' কল কৰি দিলে। আমি এটা ক্লিপ ল'লোঁ, সেই ক্লিপটো আপোনালোকে চাই লওক। भैया जल्दी से आ जाओ। आदमी नहीं है यहाँ पे। अरे यार सेपन कॉलेज में आ जाओ यार जल्दी। हमको क्या वीडियो कॉल, मां कसम। हां यार हेलो खुल गया वीडियो कॉल किया बाबू भैया। তো গাইজ এতিয়া বৰ্তমান আমি ছাডেনলি লগ পাই গৈছোঁ এজন ব্যক্তিক, যিজন
একচুৱেলি চিনাকি কৰি দিয়ে প্ৰয়োজন নাই, সকলোৱে চিনিয়ে পায়। নমতা বিয়া বুলি ক'লে আৰু তেওঁক চিনি নাপাব এইটো কথাই শুনিলি। কেনেকুৱা লাগিল? মোৰ নামটো চিনি নাপায়, নমতা বিয়া বুলি তো বাকী যিকিনক ভাল লাগিছে। আৰু এতিয়া আহি আছে জানো কি কামত আহিছে কৈছা তোমালোকে আগতে, তো এতিয়া আহি আছে, লগ পাম। আৰু বাকী তোমাক লগ পালো, ভাল লাগিলে। আজি মোৰ প্ৰথমটো ভিডিঅ'ত আৰু এনেকুৱা মানুহ স্পেচিয়েল মানুহ ওলাইছে নে ব্লগটোত, মানে কি ক'ম, মই নিজে দিল খুচ হৈ গৈছে। প্ৰথম ব্লগ নি মজা, সকলোৱে ছাপোৰ্ট কৰিব ভাইটিক, আগুৱাই যায় সেইটো আশা কৰি ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিয়ক, ভাল লাগে। থেংক ইউ। আপোনাক এটা কথা সুধিম মই, আপোনাৰ নমতা বিয়া খাই কেনেকুৱা লাগে? ভাল লাগে, সেইকাৰণে খাওঁ। খাই ভুলি গৈছে না এইটো ভকতে গৈছে নমতা বিয়া খাই। যদি আপোনালোকেও নমতা বিয়া খাব বিচাৰে তেতিয়া এওঁৰ লগত কণ্টেক্ট কৰিলেই হ'ল। নমতা বিয়া বুলি ইউটিউবত মাৰিলে। তো ফাইনেলি বহুত দেৰি অপেক্ষাৰ মূৰত আমাৰ সন্মুখত আহি ওলাইছে এতিয়া বিকাশ দা আৰু বাবু ভাইয়া। তো ফাইনেলি গাইজ এয়া আহিছে। তো ফাইনেলি এয়া UK07 ৰাইডাৰ আৰু বিকাশ চেত্ৰী। गाड़ी आई भाई पूरा एस्कॉट करके पूरा एस्कॉट दिया नहीं से पूरा दिन पूरा बाबू भैया पहुंच नहीं रहे थे। आगे बाबू भैया की गाड़ी, पीछे अपने विकास भाई की गाड़ी, सब लोग এয়া এস্কট আৰু এয়া UK07 বাবু ভাইয়া ব্ৰো সেনা, এইটো আয়ুব। বিকাশ দা নেক্সট লেভেল। উজ্জ্বল দা কি খবৰ? ভাল ভাল আপোনাৰ? এয়া আছো। ঠিক আছে দা, ওয়েলকাম টু চেপন বিহু। ভাই থ্যাংক ইউ সো মাচ ভাই। পরে এটা আমি সবাই স্টেজত মজা প্রোগ্রাম করিম। बाबू भैया ब्रो से ना बाबू भैया प्रो सेना आराम से भाई। सो गाइस फाइनली हम लोग पहुंच चुके हैं मीटा वाली लोकेशन पे एंड चेक दिस आउट। इसके बाद यू नो एक्चुअली मुश्किल हो जाएगा। हम लोग अपनी थाली में इसके बाद निकलते हैं आगे। सेट कर गिनू मत लो, आराम से कर दे। हमारे यहाँ पर मीटअप और ये चेक करे बाबू भैया
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আজিলৈ ভিডিঅ'টো ইমানটোৱে যদি ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ধন্যবাদ साइकिल भी है साइकिल भी है BMW देखे नहीं 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 तो अनबॉक्सिंग अनबॉक्सिंग चलता है साइकिल लेके ये मेरा BMW देखो अभी क्या ये प्लस हो गया बी बॉयज हो गया पूरी बाबा बोल लीजिए उरी बाबा नहीं हम बी बॉयज नहीं है